হে গাইজ যদিহে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। লগতে এটা কথা কওঁ যে মোৰ আৰু এটা ইউটিউব চেনেল আছে, নামটো হৈছে দেৱাশিষ ব্লগ 20K। আপোনালোকে যদি চাব বিচাৰে ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, এবাৰ গৈ চাই ল'ব। কান্দোনত ভাগি পৰিছে অসমৰ জনপ্ৰিয় অভিনেত্ৰী আঙুলতা ডেকা। তেওঁ কাৰ মৃত্যুত সহজভাৱে ল'ব পৰা নাই জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে। তেওঁ কয় যে তেওঁৰ মৃত্যুত মই আৱেগিক হৈ পৰিছোঁ। জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে হঠাতে পুনৰ আকৌ কাক হেৰুৱালে, সবিশেষ জানিব পাৰিব আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে। গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। অসমৰ জনপ্ৰিয় অভিনেত্ৰী আঙুলতা ডেকা কান্দোনত ভাগি পৰিছে। জনপ্ৰিয় অভিনেত্ৰীগৰাকী জীৱনলৈ নামি আহিল যে কাল অমানিশা। জনপ্ৰিয় অভিনেত্ৰী আঙুলতা ডেকাই আৱেগিক হৈ এটা পোষ্ট শ্বেয়াৰ কৰি কৈছে যে প্ৰফুল্লতাৰ মৃত্যুত মই সঁচাকৈ বহুত বেছি মৰ্মাহত হৈছোঁ আৰু তেখেতৰ বিদেশী আত্মা চিৰশান্তি কামনা কৰিছোঁ। এই বুলি জনপ্ৰিয় অভিনেত্ৰী আঙুলতা ডেকাই এটা পোষ্ট শ্বেয়াৰ কৰে। আমিও আমাৰ চেনেলৰ তৰফৰ পৰা তেখেতৰ বিদেশী আত্মা চিৰশান্তি কামনা কৰিছোঁ। আমাৰ আজি ভিডিঅ'টো আছিল ইমানেই। আজিলৈ বাই বাই।